সকলোবোৰ দুখ দি দিয়া, কিন্তু মোৰ মাজনে ঠিক কৰি দিয়া প্ৰভু, ঠিক কৰি দিয়া। তই ইয়াত কি কৰি আছ? মা, তুমি ঠিক হৈ গলা। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ প্ৰাৰ্থনা শুনিলা, মাক ভাল কৰি দিলা। তোৰ নটংকি বন্ধ কৰ, কামবোৰ পৰি আছে, যা কৰগৈ। তই ইয়াত বহি পেলাই টাইমবোৰ খেদাই থাকিব নালাগে। মা, শুকান জলকীয়া কেইটামান আছে, সেইকেইটা পিচি দেহি। আৰু শুন, এইফালে আহ। মা, মোৰ ওচৰত এনেকৈ বুজা হৈ থাকিব নালাগে। ক'ৰবাত ওলাই যাগৈ, মই তেতিয়াহে বাপেৰক ক'ব পাৰিম ক'ৰবাত হেৰাল বুলি। তই ওলাই যোৱাৰ পাছতে মই সকলো নিউজ চেনেলতে দি দিম, তেতিয়া মোৰ দুখো নাথাকিব। তই যদি মোক ভাল পাৱ, তেতিয়াহ'লে তই বহুত দূৰলৈ গুচি যা, বহুত দূৰলৈ। যাবিনে নাযাওঁ? নহ'লে ওচৰৰ নদীখনতে জাপ দি মৰগৈ। হ'ব মা। হজম নোহোৱা হৈছে ইজনীক মোৰ। কোন হয় তুমি? কিয় এনেকৈ কান্দি কান্দি আহি আছা? কি হৈছে কোৱাচোন মা? মোৰ মাহী মাজনী বহুত বেয়া, মোক বহুত অত্যাচাৰ কৰে, বহুত মাৰে। দেউতাই ফৌজিত চাকৰি কৰে, বাহিৰত থাকে। দেউতাই ফোন কৰিলে মোক মিছা কথা ক'বলৈ কয়, মোক মাৰা নাই বুলি, মোক বহুত মৰম কৰোঁ বুলি কয়। মোক এতিয়া ঘৰৰ পৰা ওলাই আহিব কৈছে, কৈছে ওচৰৰ নদীখনতে জাপ দি মৰগৈ। সঁচাকৈ তোমাৰ মাজনী বহুত বেয়া। আইজনী, তুমি যদি বেয়া নোপোৱা, তুমি মোৰ লগতে থাকিবানে? মই বৰ অকলশৰীয়া। ককা, মই নদীৰ কাষৰ এটা ঘৰতে অকলে অকলে থাকোঁ। তুমি যদি বিচৰা, তুমি মোৰ লগতে থাকিব পাৰিবা। মই তোমাক বহুত কষ্ট কৰি পঢ়াম। মোৰো একেই গতি আছিলে। মোৰো পুত্ৰ বোৱাৰীয়ে মোক খেদি পঠিয়াইছিলে, সেইকাৰণে মই ইয়াতে থাকোঁ। মোৰো নাতিজনীক মই চাবলৈ নাপালোঁ। ভগৱানে মোক সেইকাৰণে তোমাক লগ কৰাই দিছে। এনেকুৱা লাগিছে যেন মোৰ নাতিজনীকে পাই গৈছোঁ। অঁ, তুমি যাবানে মোৰ লগত? ঠিক আছে ককা। কোনে বা ফোন কৰিলে? হেল্ল', আপোনাৰ হাজবেণ্ড দেশৰ কাৰণে শ্বহীদ হৈছে। কি? মোৰ কি হ'ব এতিয়া? মোৰ ল'ৰাটোৰ কি হ'ব? বৰ অকলশৰীয়া হৈ পৰিলোঁ। কিমান দিন আৰু জীয়াই থাকিম ঠিক নাই। ডক্তৰে কৈছে আৰু চাগে ৩-৪ মাহ মানহে মই জীয়াই থাকিম। মই ভবা নাছিলোঁ এই মূৰৰ বিষটোৱে যে মোৰ ব্ৰেইন টিউমাৰৰ ৰূপ ল'ব। এই ল'ৰাটোৰ পৰাও মোৰ শান্তি নাইকিয়া হৈছে। তাৰ যদি কিবা এটা ভাল হোৱাটো মই চাই যাব পাৰিলোহেঁতেন, মই শান্তিৰে মৰিব পাৰিলোহেঁতেন। মা, কি হৈছে কচোন? তই ইমান দেৰিকৈ আহিছ যে? মই ঘৰত আহিনো কি কৰিব লাগে? মাৰৰ যে ইমান অসুখ হৈ আছে, খবৰ আছেনে? মই কি তোমাৰ ওচৰত থাকিলে তোমাৰ কি বেমাৰ ভাল হৈ যাব নেকি? মই ভবা নাছিলোঁ নিজতকৈ বেছি মৰম কৰা ল'ৰাটো যে আজি এনেকুৱা হৈ যাব। তই টকা পইচাবোৰ যে এনেকৈ বৰবাদ কৰি আছ। তোৰ জীৱনটো কি হ'বলৈ গৈ আছে এবাৰ ভাবিছনে তই? দেউতাৰ পইচা যিমানখিনি আছে তই গোটেইখিনি নিলি। মোকো এতিয়া 1 লাখ টকা লাগে। দিয়া নে নিদিয়া কোৱা? মই তোক 1 লাখ টকা ক'ৰ পৰা দিম কচোন? ডক্তৰক দেখুৱাবলৈ যাওঁতে 20,000 মান টকা খৰচ হৈছে ঔষধে পাতিয়ে। তাৰে মই আধা ঔষধে আনিছোঁ। তই যোৱা খেলতে খেদাইছ। মই ভবা নাছিলোঁ মোৰ ল'ৰাটো যে এনেকুৱা হৈ যাবগৈ। মোক পইচা আনি দিয়া বুলি কৈছোঁ নহয়, আনি দিয়া। তোমাৰ লেকচাৰ শুনি থাকিবলৈ মোৰ সময় নাই। সৰুতে যে মই ছোৱালীজনীক ইমান অত্যাচাৰ কৰিছিলোঁ, আজি মই চাগে সেয়াই ফল পাইছোঁ। ক'ত বা আছে মৌচুমীজনী? বহুত অন্যায় কৰিলোঁ মই তাইৰ লগত, বহুত অন্যায়। মৌচুমীলৈ বৰকে মনত পৰিছে। ককা, মাজনী, তই আহিলি? অ ককা, মোক নোকোৱাকৈ কিয় আহিলি তই? ছাৰপ্ৰাইজ দিছোঁ আকৌ। ককা, আজি তুমি নোহোৱা হ'লে মই কেতিয়াও সফল হ'ব নোৱাৰিলোহেঁতেন। তোমাৰ কাৰণে সকলোবোৰ সম্ভৱ হৈছে। তুমি মোক কম কষ্ট কৰি পঢ়ুৱাইছিলানে? হ'ব দে, সেইবিলাক বাদ দে। তই এতিয়া কিমান দিনৰ ছুটী লৈ আহিছ? মই 6-7 দিনমান থাকিম ককা। মই কথা এটা ভাবিছোঁ ককা। কিনো? আমাৰ গাঁওখনত এখন স্কুল খুলি দিওঁ বুলি ভাবিছোঁ। তাত সকলো ল'ৰা ছোৱালী ফ্ৰীকৈ এডমিশ্যন লৈ পঢ়িব পাৰিব। বহুত ভাল কথা এজনী, বহুত ভাল কথা। কিমান ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত পঢ়িবলৈ পৰা নাই। তই বহুত ভাল সিদ্ধান্ত লৈছ। বল বল, ইমান দুখে ভাগৰি আহিছ, কিবা এটা বনাই খুৱাওঁগৈ। আজি তুমি নহয় ককা, মই তোমাক
আছে বল। ককাই মোৰ কাৰণে কমখন কষ্ট কৰা নাই। লোকৰ ঘৰত খুজি খুজি মোক পঢ়ুৱালে। আজি মই পাইলট। একমাত্ৰ তোমাৰ কাৰণে সম্ভৱ হৈছে ককা, একমাত্ৰ তোমাৰ কাৰণে।